নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা শীঘ্ৰেই কৰ্তন যাব। আমাৰ অসমত বৰ্তমান সময়ত চলি আছে স্পেচিয়েল ৰিভিজন, ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন চলিছে। তো এই স্পেচিয়েল ৰিভিজনত বাৰু বৰ বিশেষ মানুহৰ নাম কৰ্তন নাযায়, কিন্তু ভোটাৰ যেতিয়া পুনৰ নিৰীক্ষণ হ'ব তেতিয়া কিন্তু লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব বুলি জনাইছে। স্পেচিয়েল ৰিভিজনত বহু মানুহলৈ এতিয়া নটিচ জাৰি কৰা হৈছে। আপোনালোকলৈ যদি নটিচ গৈছে তেনেহলে আপোনালোকে এতিয়া এই স্পেচিয়েল ৰিভিজনত বিএলৰ ওচৰত গৈ আপোনালোকৰ ভোটাৰৰ প্ৰমাণ সাব্যস্ত কৰিব লাগিব। আৰু যদি আপোনালোকে ভোটাৰৰ প্ৰমাণ সাব্যস্ত কৰিব নোৱাৰে তেন্তে আপোনালোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যাব। ফৰ্ম 7ৰ জৰিয়তে বহু ভোটাৰলৈ এতিয়া নটিচ জাৰি কৰা হৈছে। নটিচ হয় এনেকুৱা ধৰণৰ, ধৰি লওক মোৰ আপোনাৰ ওপৰত সন্দেহ আছে যে আপুনি হয়তো অবৈধ হ'ব পাৰে বুলি, আপোনাৰ ওপৰত যেনিবা মোৰ সন্দেহ আছে। তো মই আপোনালৈ ফৰ্ম 7ৰ জৰিয়তে নটিচ প্ৰেৰণ কৰিব পাৰোঁ। মই আপোনাৰ ওপৰত কমপ্লেইণ্ট কৰিব পাৰোঁ যে এই ব্যক্তিজন আমাৰ ভাৰতৰ নাগৰিক নহয়, মোৰ ইয়াৰ ওপৰত সন্দেহ আছে, গতিকে তেখেতৰ প্ৰমাণ পত্ৰ দাখিল কৰিব পাৰে। আপুনি মোৰ ওপৰত কৰিব পাৰে, মই আপোনাৰ ওপৰত কৰিব পাৰোঁ। বিভিন্নজন লোকৰ ওপৰত এই নটিচ জাৰি কৰিব পাৰে বা আপোনালৈ মানে এই জাননী মই প্ৰেৰণ কৰিব পাৰোঁ। এইটো সবৰ ক্ষেত্ৰতে, খিলঞ্জীয়াসকলেই হওক বা মুছলমানসকলেই হওক, সকলোৰে ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয়। ফৰ্ম 7ৰ জৰিয়তে আমি মানুহৰ ওপৰত নটিচ জাৰি কৰিব পাৰোঁ যে মোক তেখেতৰ প্ৰমাণ লাগে। মোক বুলি নহয়, আৰু মোৰ সন্দেহ আছে তেখেতৰ ওপৰত, তো তেখেতে প্ৰমাণ দিব লাগে। আৰু সেই মৰ্মে তেখেতলোকে ভেৰিফাই কৰোৱাব লাগিব বিএলৰ ওচৰত গৈ যে মই এজন ভাৰতীয় নাগৰিক, এয়া মোৰ প্ৰমাণ পত্ৰ। তো তেওঁলোকে সেইটো প্ৰমাণ কৰিব পাৰিব লাগিব, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যাব। এতিয়া বিৰোধীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে বা বিজেপি পাৰ্টীয়ে বৰ্তমান সময়ত জানি বুজি মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ চেষ্টা কৰিছে বুলি এটা অভিযোগ উত্থাপিত কৰিছে। সেইখিনিতে আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে বেলেগৰ ওপৰত অভিযোগ দিব নালাগে, যোনে যিমান কেছ দিবলৈ মন আছে মোৰ ওপৰত দে। মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে বিৰোধীয়ে যদি কেছ দিব বিচাৰিছে, বিৰোধীয়ে যদি সন্দেহ কৰিছে যে বিজেপিয়ে মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ চেষ্টা কৰিছে, তো বিজেপি যিবিলাক কৰ্মকৰ্তা আছে তেওঁলোকৰ ওপৰত আপোনালোকে এফআইআৰ কৰিব নালাগে। যিমান এফআইআৰ কৰিবলৈ মন আছে মোৰ ওপৰত কৰক, কাৰণ মোৰ নিৰ্দেশনাতেই তেওঁলোকলৈ নটিচ জাৰি কৰা হৈছে। মোৰ নিৰ্দেশনাতেই আমাৰ বিজেপিৰ যিমান কৰ্মকৰ্তা আছে তেওঁলোকক মোৰ নিৰ্দেশনাতেই কমপ্লেইন কৰিবলৈ কোৱা হৈছে। গতিকে কাৰোবাৰ যদি কিবা এফআইআৰ কৰিবলৈ মন আছে মোৰ ওপৰত এফআইআৰ কৰিব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এইটো ডাইৰেক্টলি একচেপ্ট কৰিছে যে তেখেতেই এই কামটো কৰোৱাইছে বুলি। তো তাৰ পাছতে আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এটা বৃহৎ ঘোষণা কৰে ভোটাৰ তালিকাক লৈ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ভোটাৰ তালিকাৰ পৰা এতিয়া 4-5 লাখ মানুহৰ নাম কৰ্তন কৰাৰ কথা উল্লেখ কৰিছে। গতিকে আপোনালোকৰ নামটো কৰ্তন যাব পাৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিয় কৰ্তন যাব পাৰে সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ এজন হিন্দুত্ববাদী নেতা। তেখেতৰ মতে হিন্দুসকল আৰামত থাকিব লাগে, অসমীয়াসকল আৰামত থাকিব লাগে, অসমীয়াৰ ওপৰত মিয়াৰ আগ্ৰাসন চলিব নালাগে। অসমীয়াৰ ওপৰত কোনোবা মিয়াই যদি আগ্ৰাসন চলাব বিচাৰে সেই মিয়াক যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা দমন কৰা হ'ব পাৰে, যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা দমন কৰা হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যোৱাকালি অপেনলি কৈছে যে কোনোবা মুছলমানে যদি আপোনালোকৰ ওপৰত দাদাগিৰি চলায় তো আপোনালোকে তেখেতলোকৰ ওপৰত যি ব্যৱস্থা লৈ ল'ব। বা কোনোবা মুছলমান যদি ঠেলাৱালা, ৰিক্সাৱালা ক'ৰবাত কাম কৰি থকা দেখা পায় তেওঁলোকক কামত লগাই এটকা, যদি তেখেতলোকে 3 টকা বিচাৰে তেওঁলোকক 2 টকা দিব, আৰু তেওঁলোকে যদি কেছ দিব বিচাৰে কেছ দিবলৈ দিব। সব হেণ্ডেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি ল'ব। মুঠৰ ওপৰত আমাৰ অসমৰ যিসকল মুছলমান মানুহ আছে তেওঁলোকক যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা কষ্ট দিব লাগে। তেওঁলোকক যেনেকৈ নেকি এতিয়া ফৰ্ম 7ৰ জৰিয়তে নটিচ জাৰি কৰা হৈছে, তেওঁলোকক দৌৰি কৰাইছে। কাৰণ ফৰ্ম 7 আহি যোৱাৰ লগে লগে তেওঁলোকৰ মানে প্ৰমাণ দাখিল কৰিব লাগিব যে মই ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দাখিল কৰিব লাগিব। আৰু প্ৰমাণ দাখিল কৰিবৰ কাৰণে দৌৰি কৰিব লগা হৈছে, প্ৰমাণ যুগুত কৰিব লগা হৈছে। মুঠৰ ওপৰত অসমৰ মুছলমানসকলৰ ওপৰত যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা
তেওঁলোকৰ মানে কষ্ট দি থাকিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কোৱা অনুসৰি এতিয়া এইটো কিমান দূৰ যুক্তিসংগত সেই সম্পৰ্কত মই আপোনালোকক যুক্তি দিবলৈ নাযাওঁ সেইটো আপোনালোকে নিজেই বিবেচনা কৰি ল'ব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যেতিয়া নেকি আমাৰ অসমত SIR হ'ব SIR সময়তটো ডাইৰেক্টলি 4-5 লাখ মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিম বুলি কৈছে তেখেতে কৈছে যে মুছলমানসকল আহি মানে বৰদুৱা পাইছিলেহি মুছলমানসকল আহি এইফালে আপোনাৰ শিৱসাগৰ পাইছেহি গতিকে তেওঁলোকক অকণমান দমন কৰিব লাগিব তেওঁলোকৰ ভোটাৰ অকণমান কমাব লাগিব নহলে অসমীয়াৰ ওপৰত আগ্ৰাহন চলাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইখিনিতে মইও এটা সৰুকৈ পইণ্ট ইনক্লুড কৰিব বিচাৰো মোৰ তৰফৰ পৰা যে আমাৰ অসমত কেৱল মুছলমানেই আগ্ৰাহন কৰা নহয় অসমত কিন্তু অনা অসমীয়ায়ো অসমীয়াৰ ওপৰত আগ্ৰাহন চলাইছে তো যোৱাকালি তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু বেংগলী সম্প্ৰদায়ৰ লোকে তেওঁলোকে কৈছে তেজপুৰ নহয় তিনিচুকীয়াত তেওঁলোকে কৈছে যে তিনিচুকীয়াত এইবাৰ এজন বাংলা ভাষী লোকক বিজেপিয়ে টিকট দিব লাগে কাৰণ তিনিচুকীয়াত প্ৰায় ৮০,০০০তকৈও অধিক ভোটাৰ আছে বাংলা ভাষীৰ গতিকে অকল অসমীয়া সকলকে টিকট দি থাকিলে নহব বাংলা ভাষীকো টিকট দিব লাগে বুলি দাবী উত্থাপন কৰিছে আজি তেওঁলোকে দাবী উত্থাপন কৰিছে কালিলৈ পৰখিলৈ তেওঁলোকে টিকট পাব জয়লাভ কৰিব তেওঁলোকেও কিন্তু আমাৰ ওপৰত দাদাগিৰি চলাব যেনেকৈ নেকি বিজেপিৰ মতে মুছলমান সকলে আগ্ৰাহন চলাই আছে কিন্তু আমি এজে অসমীয়া হিচাপে দেখা পাইছো যে অনা অসমীয়ায়ো আমাৰ ওপৰত আগ্ৰাহন চলাইছে হয় নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা অনুসৰি যে মুছলমান বা তেখেতৰ মতেটো হিন্দু আৰু মুছলিম তেখেতৰ মতে মুছলমান সকলক কষ্ট দি থাকিব লাগিব আপোনালোকেও যিমান পাৰে কষ্ট দিব 4 টকা বিচাৰিলে 3 টকা দিব কামত লগাই তেওঁলোকক কষ্ট দিব পৰাপক্ষত তেওঁলোকক কামত নাৰাখিব আৰু মানে যিমান পাৰে কমপ্লেইন কৰি থাকক তেওঁলোকৰ ওপৰত অলপ দৌৰাই থাকক আৰু যেতিয়া SIR হ'ব তেতিয়া 4-5 লাখ লোকৰ নাম কৰ্তন কৰা হ'ব এতিয়া এজন অসমৰ গুৰি ধৰোতা বা মুখ্য মানুহ হিচাপে এনে ধৰণৰ মন্তব্য কৰাটো যুক্তিসংগত হৈছে নহৈছে আকৌ এবাৰ কৈছো কমেন্ট সেকশনত জনাই থৈ যাব তো বন্ধু বান্ধৱীসকল এইবিলাক অকমান সেনসিটিভ টপিক তো সেইকাৰণে ইয়াতে মোৰ নিজা বক্তব্য দিবলৈ নাযাওঁ আপোনালোকৰ ফালৰ পৰা আপোনালোকে জনাব বাকি মুছলমান ভাই বন্ধুসকলক কৈছো আমাৰ মতেতো তেনেকুৱা একো নাই আমাৰ তাতে যিবিলাক মুছলমান মানুহ আছে বা মিয়া বুলি কৈছো যিসকল মিয়া মানুহ আছে অসমীয়াৰ লগত খুব মিলাপ্ৰীতি তেওঁলোকৰ সেই মানে আক্ৰোশ ভাৱটো বৰ বিশেষ নাই বা সবে একেলগতে মিলি জুলি থাকে ধৰিবই নোৱাৰিব আপোনালোকে তেওঁলোকেও বিহুতে বিহু উদযাপন কৰি থাকিব আকৌ আপোনাৰ পূজাও চাই থাকিব মানে তেনেকুৱা ধৰণৰ আমাৰ তাত দেই বেলেগৰ কথা নাজানো বাৰু যি কি নহওক তো আমাৰ তাত সেইটো দেখিছো যেতিয়া আমাৰ মনত মানে সেই ভাৱটো নাই ই মুমিয়া মই অসমীয়া সেই ভাৱটো নাই মোৰো মিয়া বন্ধু আছে তেওঁলোকৰ ঘৰটো মই যাওঁ হিউ আমাৰ ঘৰলৈ আহে কোনো ইস্যু নাই তো বাৰু যি কি নহওক আপোনালোকেও কমেন্ট সেকশনত জনাব আৰু মুছলমান ভাই বন্ধুসকল আপোনালোকে ডকুমেন্ট পাতি যোগাৰ কৰি ৰাখক নহলে কিন্তু ভোটাৰ তালিকাৰ পৰা আপোনালোকৰ নাম কৰ্তন যাব তো আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে লাগিলে কমেন্ট সেকশনত জনাব তো পুনৰ এটা ভিডিঅত আপোনালোক সকলোকে লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম